বাৰীতে মাৰিম বিচাৰি আনিম নমস্কাৰ বন্ধুসকল, আজি মই ব্লগ নবনাওঁ। আজি মই বনাম এটা ৰেচিপি, এটা থলুৱা ৰেচিপি যি নেকি আম টেঙা, ঢেকীয়া শাক আৰু লোকেল মাছেদি বনাম। তেন্তে দেৰি নকৰোঁ, আজি ভিডিঅ'টো অলপ সৰুকৈ বনাম। তেন্তে দেৰি নকৰোঁ, ব'লক তেতিয়াহ'লে আৰম্ভ কৰোঁ মোৰ ভিডিঅ'। এয়াই হ'ল পথাৰৰ পৰা ধৰি অনা লোকেল মাছ। অলৰেডি মই কেৰাহী পাতি তেল অকণমান দি গৰম কৰি মই নিমখ অকণমান সানি পিনে ইয়াত মানে গৰম কৰি দিছোঁ। হালধি দিয়া নাই, দেখিছে নহয়, হালধি মই ইউজ কৰা নাই, জাষ্ট নিমখ অকণমান দিহে গৰম কৰিছোঁ। এয়া মোৰ হৈ গ'ল, আধা কেঁচা কৰিছোঁ। তাৰপিছত এতিয়া মই সেইখন কেৰাহীতে ঢালি দিম ইয়াত ঢেকীয়া। পানী অকণমান আছিলে, একো নাই, কাৰণ ঢেকীয়াৰ পৰা পানী ওলাবই অলৰেডি। সেইখন কেৰাহীতে মই ঢালি দিছোঁ ঢেকীয়াখিনি। তো ঢেকীয়াখিনিৰ পৰা পানী ওলাই আৰু মোৰ তাতো অকণমান পানী আছিলে, সেইকাৰণে মই এতিয়া ঢাকনা মাৰি ল' ফ্লেম কৰি পিনে অকণমান সিজিবলৈ দিছোঁ। এতিয়া ঢাকনখন খুলি চাওঁচোন সিজিলে নে নাই। তো আপোনালোকে ঢাকন মাৰি ল' ফ্লেম কৰি দিব দেই। ঢাকনখন মাৰি ল' ফ্লেম কৰি 5 মিনিটমানৰ কাৰণে দি থ'ব আৰু। এয়া চাওক, এতিয়া মোৰ মানে ঢেকীয়া শাকখিনি জামুৰিছে আৰু তথাপিও পানী অকণমান আছে, কাৰণ মোৰ ঢেকীয়াখিনিত পানী অলৰেডি আছিলেই আৰু ঢেকীয়াৰ পৰাও পানী ওলাই যিহেতু, সেইটো কাৰণে পানী আছে। মই আকৌ ল' ফ্লেম কৰি থোৱা আছে যে, মই 2 মিনিটৰ কাৰণে হাই ফ্লেম কৰি পিনে মই আকৌ ঢাকন মাৰি ৰাখি থ'ম মই ইয়াতে, কাৰণ ঢেকীয়াখিনি মানে কমপ্লিট পানীটো শুকাব লাগিব ঢেকীয়াখিনিৰ পৰা, তেতিয়াহে মানে বস্তুটো মানে জামৰি যাব মানে, আৰু চব্জিটো খাই মানে যোনটো মানে তৰকাৰীটো সেইখিনি খাই বেছি ভাল লাগিব। এয়া চাওক, পূৰা জামৰি গ'ল। আৰু এতিয়া মই ইয়াত এড কৰি দিম আম, মানে আধা পকা আম, মানে পকিবলৈ আৰম্ভ কৰিছে আমটো, তেতিয়া মানে আমটো টেঙা মিঠা ফ্লেভাৰ এটা আহে আৰু চব্জিটো মানে বহুত তেতিয়া টেষ্টি হয়। সেইটো কাৰণে আধা কেঁচা মানে আধা পকা এনেকুৱা আম দিব, আৰু কেঁচা আম দিলেও কোনো কথা নাই, আৰু অকণমান পকাটো হ'লে অকণমান মিঠা মিঠা ফ্লেভাৰ এটা আহে আৰু সেইকাৰণে অন্য কোনো কথা নাই। তাৰপিছত ঢাকন মাৰি এতিয়া ৰাখি থ'ম। ঢাকনখন খোলাৰ পিছত চাওক, আমটো গলি গ'লগৈ, পূৰা আমটো গলি গ'লগৈ আৰু ঢেকীয়াখিনিও একদম অকণমান হৈ গ'ল ন। তাৰপিছত এতিয়া মই তাত এড কৰি দিম, বইল কৰি লৈছোঁ মই, ভাততে দি দিছিলোঁ আলু দুটা, ভাঙি চিঙি গ'ল উলিয়াওঁতে। তো আলু দুটা মই ইয়াতে পিটিকি পিনে এড কৰি দিম, কাৰণ অলৰেডি আলুটো মানে সিজা হ'ব লাগে ন, ইয়াত সিজিবলৈ অকণ দিগদাৰ হ'ব, সেইটো কাৰণে মই ভাততে দি পিনে বইল কৰি লৈছোঁ। আপোনালোকে বইল কৰি ল'ব, আলু নিদিলেও কোনো কথা নাই, দিলে বেছি ভাল লাগে, অকণমান গ্ৰেভি হয় আৰু বস্তুটো, জোলটো অকণমান ডাঠ হয় আৰু সেয়াই। তাৰপিছত এতিয়া লৰাই অকণমান লৰাই ইয়াত এড কৰিম কি বাৰু, কি এড কৰিম ভাবকচোন, কি এড কৰিম এতিয়া মই ইয়াত এড কৰিম গৰম পানী। মাছ বুলি ভাবিছিলে ন, মাছো এড কৰিম। এতিয়া এড কৰিম মই গৰম কৰি থৈছোঁ পানী, এই গৰম পানী মই নিজৰ আন্দাজত দি দিম, আপোনালোকেও আপোনালোকৰ আন্দাজত দিব, কিমানটো জোখত মানে জোলটো খায় আৰু সেইটো জোখত দিব। তাৰপিছত মানে ঠাণ্ডা পানী নিদিব, গৰম পানী দিব, গৰম পানী দিলে মানে পটককৈ বইলটো হ'ব আৰু। তাৰপিছত এয়া দেখিছে, পানীখিনি মই ইমানখিনিয়ে দিছোঁ, আপোনালোকে কিমান দিয়ে সেইটো আপোনালোকৰ কথা আৰু। এতিয়া মই ইয়াত এড কৰি দিম মাছ, যিখিনি মোৰ হাজবেণ্ডে পথাৰৰ পৰা জাল পাতি ধৰি আনিছে, একদম ফ্ৰেছ মাছ। তো মই সেয়া মাছ মই ইয়াত এড কৰি দিম। কিছুমানে কেঁচাকৈও দিয়ে, মই কেঁচাকৈ দি ভাল নাপাওঁ, সেইটো কাৰণে আধা কেঁচাকৈ ভাজি লৈছোঁ। তো মই এতিয়া সেইখিনি এড কৰি এতিয়া ঢাকন মাৰি 10 মিনিট 15 মিনিটৰ কাৰণে মই উতলিবলৈ দিম। উতলাৰ পিছত ইয়াৰ ৰিজনটো কেনেকুৱা এটা এমাৰ্জেণ্ট কালাৰ আহি যায়। তো এতিয়া উতলি আছে মোৰ চব্জি, মানে একদম থলুৱা ৰেচিপি আৰু এইটো, মছলাবিহীন, তেলবিহীন। দেখিছে কি ধুনীয়া কালাৰ, একদম বগা হৈ গৈছে নহয়নে, কিমান ধুনীয়া লাগিছে ন দেখি চব্জিখিনি। মুখৰ পানী পৰিছে নেকি বাৰু আপোনালোকৰ? ইয়াৰ ফ্লেভাৰটো কিন্তু বহুত ধুনীয়া হয়, অলপ অলপ টেঙা, অলপ অলপ মিঠা, মানে মাছৰ সোৱাদ মানে বহুত মিঠা হৈ যায় চব্জিখিনি আৰু বহুত ভাল লাগে। আৰু যাৰ মুখৰ পানী পৰিছে, আপোনালোকে পটাপট ঘৰৰ বাৰীতে থকা ঢেকীয়া, আম আৰু মাছ পথাৰত থকা আনক আৰু বনাই পিনাই পটাপট খাওক। দেখিছে কিমান ধুনীয়া টেষ্টি হৈছে, একদম চিম্পল হয় আৰু খুব সোনকালে হয় যে, একোৱে দৰকাৰ নাই, ঘৰতে পোৱা বস্তুৱেদিয়ে বনাব পাৰি। তো মই এতিয়া অকণমান
চেক কৰি চাওঁ ইয়াত নিমখটো হৈছেনে নাই, কাৰণ নিমখটো জৰুৰী ন, ইয়াত টেঙাটোৱে কাটি দিয়ে নিমখটো, সেইকাৰণে মই চেক কৰি চাইছোঁ। কাৰণ ইয়াত অকণমান মোৰ নিমখটো কম হৈছে, আপোনালোকেও নিমখটো নিজৰ আন্দাজত দিব। মই ইয়াত আৰু অকণমান নিমখ এড কৰি দিম, কাৰণ বেছি হোৱা নাই বাৰু, অকণমানহে, সেইটো কাৰণে এড কৰি দিলে এতিয়া একদম জোখত হৈ যাব। আৰু এতিয়া নিমখটো মই দিলোঁ। এতিয়া নিমখটো দিয়াৰ পিছত লৰাই মেলি ঢাকনখন আকৌ মাৰি থ'ম। মাৰি থোৱাৰ পিছত উতলাৰ পিছত এতিয়া মোৰ হৈ গ'ল, এইখিনি কমপ্লিট মোৰ চব্জি হৈ গ'ল, খাবহে লাগে আৰু দেই। তো টেন মই বনোৱা একদম মছলাবিহীন, তেলবিহীন, একদম থলুৱা ৰেচিপি ঢেকীয়া, আধা পকা আম আৰু পথাৰৰ লোকেল ফ্ৰেছ মাছ দি বনোৱা আঞ্জা। এতিয়া খাবহে লাগে আৰু দেই, য়াম 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 য়াম। তো তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু মোৰ বনোৱা ৰেচিপিটো চাইও ভাল পালে। আপোনালোকে এনেকৈ বনাই খাবচোন, যিহেতু এতিয়া ঢেকীয়া ওলোৱা ছিজন আৰু আম টেঙা আৰু লোকেল মাছ ওলোৱা ছিজন নহয় জানো। আপোনালোকেও এনেকৈ মছলাবিহীন আৰু তেল নিদিয়াকৈ বইল কৰি বনাই খাওকচোন, বহুত টেষ্টি লাগে, বহুত ভাল হয়। আৰু যিসকল মোৰ ভিডিঅ'টোলৈ নতুনকৈ এণ্ট্ৰি মাৰিছে, মানে নতুনকৈ সোমাইছে, সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল মোৰ অলৰেডি ছাবস্ক্ৰাইবাৰ হয়, সেইসকলক মই বহুত বহুত ধন্যবাদ দিছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো এনেকৈ আগবঢ়াই নিয়ক আৰু চাওক, লাইক কৰক, কমেণ্ট দিয়ক আৰু শ্বেয়াৰ কৰক। বিদায়, আকৌ লগ পোৱা আশাৰে নতুন ৰেচিপি, নতুন ব্লগ লৈ মই আকৌ আহি